ৰাইজ আমাৰ ধান কাটিবলৈ হৈ গ'ল। আপোনালোকৰ ধান কাটিবলৈ হ'লে নাই হোৱা জনাব। আৰু এইফালে চাওক আমাৰ মায়ে ধান কাটি আছে আৰু ময়ো আহি গ'লোঁ ধান কাটিবলৈ বুলি। এয়া আমাৰ ধান এবাৰ। আৰু যিসকলে আমাৰ পথাৰত ধান কাটিবলৈ আহিম বুলি কৈছে সেইসকলে আহিব পাৰে। আজিৰ পৰা আমি আৰম্ভ কৰি লৈ চাওক কিমান ধুনীয়াকৈ পকি আছে দেখা পাইছেই নহয়। এইফালে মায়ে আৰম্ভ কৰি দিলে যেতিয়া ময়ো আৰম্ভ কৰি দিওঁ, দেৰি নকৰোঁ, তাৰপাছত দেখাইছোঁ ভিডিঅ'টো চাই থাকিব। ৰাইজ আজিৰ পৰা আমাৰ ধান দোৱা আৰম্ভ কৰি দিলোঁ আৰু আপোনালোকে সকলোৱে আহিব আমাৰ পথাৰত ধান দাবলৈ। যিহেতু ন খাবলৈ সকলোৱে মাতিবলৈ কৈ আছে। ন খোৱাৰ আগত যিহেতু ধান কটা আৰু মৰণা মৰা, ধান কঢ়িওৱা বহুতখিনি থাকি যায় কাম। গতিকে এতিয়া পথাৰত বৰ্তমান কাটি থকা হৈছে, যিহেতু কাটিবলৈ আহিব সকলোৱে। ৰাইজ আন্ধাৰ সকলোকে দেখা পাইছে ন, মাতাচিয়ে আমাৰ ধান দায়ে আছে। দিনত যিহেতু পূৰা ৰ'দ, ৰ'দত দাব নোৱাৰি। আজি যিটোহে ৰ'দ, আৰু এতিয়া গৈ থাকোঁ। এইখিনিতে ভিডিঅ'টো আজিলৈ সামৰি দিওঁ। আজি কাটিলোঁ আৰু যিমানখিনি পাৰিছোঁ নোৱাৰিছোঁ। আজিকালি ৰ'দটো বহুত চোকা হয়, বহুত কাঢ়া ৰ'দ। আৰু মায়ে এইটো বান্ধি লৈছে, এইটো লাষ্ট মুঠি। এতিয়া আমি ঘৰলৈ গৈ থাকোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট এটা কৰি জনাব। আৰু বাই বাই। যিসকলে আমাৰ পথাৰত ধান কাটিবলৈ আহে সেইসকলে আহিব পাৰে। আৰু এয়া চাওক আমাৰ ধান।